আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে ষ্ট্ৰবেৰী ফ্ৰুট কাষ্টাৰ্ড আৰু তাৰ কাৰণে মই ব্লু বাৰ্ডৰ যিটো ষ্ট্ৰবেৰী কাষ্টাৰ্ডৰ পাউডাৰ আহে সেইটো লৈ লৈছোঁ। আপোনালোকে মাৰ্কেটত পাই যাব। ফ্ৰুটছবিলাক কাটি লৈছোঁ, ড্ৰেগন ফ্ৰুটছ, কল আৰু আঙুৰ। এয়া হৈছে সব্জিয়া চিডছ, ভেজিল চিডছ বুলি যিটো কয়। এয়া দেখিছে ভেজিল চিডছৰ পেকেট পাই যায়। এইটো একদম অপশ্যনেল হয়, মোৰ লগত আছিল কাৰণে মই দি দিলোঁ, নিদিলেও হয়। তাৰপাছত লৈছোঁ অকণমান চেৰি আৰু আপেল মিহি মিহি কাটি লোৱা। এতিয়া মই গৰম কৰিছোঁ অলপমান গাখীৰ। আপোনালোকে লিকুইড যিকোনো গাখীৰ ল'ব পাৰে। মই এয়া গৰু গাখীৰ লৈছোঁ। আপোনালোকে আমুল তাজা ল'ব আৰু 4 চামুচ জোখাৰে মই চেনি দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে কিমান পৰিমাণৰ কোৱাণ্টিটিত কাষ্টাৰ্ডটো বনায় তাৰ ওপৰত মেটাৰ কৰিব আৰু ভালকৈ মিহলি হ'ব দিব। এয়া দেখিছে গাখীৰখিনি অকণমান গৰম হ'ল। এতিয়া মই যিটো কাষ্টাৰ্ড পাউডাৰ পায় সেইখিনি মই 2 চামুচ লৈ ল'ম। আপোনালোকে ভেনিলা কাষ্টাৰ্ড ফ্লেভাৰো দিব পাৰে আৰু এমেজনত বিভিন্ন ধৰণৰ ফ্লেভাৰ আপোনালোকে পাই যাব। অনলাইন অৰ্ডাৰ কৰিব পাৰে, নহ'লে মাৰ্কেটতো পাই যায়। আৰু মই এয়া 2 চামুচ ঠাণ্ডা পানীত মিহলাই লৈছোঁ। আপোনালোকে গৰম পানী নল'ব, নহ'লে লামচ আহি যাব। এয়া দেখিছে মিহলাই লৈ মই গাখীৰখিনি ধুনীয়াকৈ মিহলাই দিম। গাখীৰখিনি অলপমান গৰম হ'বলৈ দি ল'ব, তাৰপিছতহে মিক্স কৰিব। আৰু এনেকৈ লৰাই থকাৰ পিছত কি হ'ব, নিজে নিজে ডাঠ হৈ আহিব। এয়া দেখিছে মই 5 মিনিট নহয় 3-4 মিনিট লৰোৱাৰ পিছতে এনেকৈ ডাঠ হৈ আহিলে। কালাৰটো বহুত বেছি ধুনীয়া হৈছে। কেমেৰাত কালাৰটো অহা নাই, কিন্তু ৰিয়েলত বহুত বেছি এটা মৰম লগা কালাৰ এটা আহিছে আৰু ফ্লেভাৰো বিৰাট ধুনীয়া হৈছে। এয়া মই তাৰপিছত ফ্ৰিজত ৰাখি দিলোঁ। এইখিনি ঠাণ্ডা হ'বলৈ দিব, তেতিয়া খাবলৈ বেছি ভাল হয়। ঠাণ্ডা হোৱাৰ পিছত মই প্ৰায় 5 মিনিট সময় ডিপ ফ্ৰিজত ৰাখিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত আমি এইখিনি কি কৰিম, গোটেই যিমানখিনি ঘৰত ফল মূল আছে কাটি ল'ব, কাটি পেলাই এনেকৈ ধুনীয়াকৈ মিহলি কৰি দিব। এয়া দেখিছে মই আকৌ কওঁ যে আপোনালোকৰ যদি ষ্ট্ৰবেৰী ফ্লেভাৰ ভাল নালাগে তেন্তে ভেনিলা কাষ্টাৰ্ড হওক, অন্য বিভিন্ন ধৰণৰ ফ্লেভাৰ মাৰ্কেটত এভেইলেবল হয়। আপোনালোকে এটা পেকেট কিনি আনিলেই হ'ল, নহ'লে অনলাইনো পাই যাব। যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰে নাই আপোনালোকে কৰি দিব। এতিয়া যিখিনি ফ্ৰুটছ কাটি লৈছিলোঁ, এয়া মই আপেল লৈছিলোঁ, চেৰি লৈছিলোঁ। আপোনালোকে আৰু বেলেগ ধৰক ডালিম ল'ব পাৰে কালাৰফুল কৰিবৰ কাৰণে কাষ্টাৰ্ডটো, আৰু আলহীক দিবলৈ বিৰাটেই ভাল হয়। আপোনালোকে বিভিন্ন ধৰণৰ ফ্লেভাৰ্ছবিলাক ঘৰত আনি ৰাখিব আৰু আলহী অহাৰ আগে পুটুককৈ বনাই দিলেই হ'ল। গোটেইখিনি মই মিক্স কৰিছোঁ আৰু মোৰ বাতিটো বিৰাট সৰু হৈ গ'ল, বস্তুখিনি জোৰা নাই। সেইটো কাৰণে মই কি কৰিলোঁ, অফ কেমেৰা অলপমান কমাই ল'লোঁ। আৰু এয়া দিছোঁ ড্ৰেগন ফ্ৰুটছ আৰু কলখিনি। মই যে যিটো দিছোঁ সব্জা চিডছ বা ভেজিল চিডছ সেইটো নিদিলেও হৈ যায়, কিন্তু মোৰ লগত আছিল দিছোঁ, দিলে মানে ভাল লাগে। ইয়াৰ মই 2 চামুচ দিছোঁ। এইখিনি এটা পেকেট পায়, 1 চামুচ বা 2 চামুচ আপোনালোকে ভেজিল চিডছ পানী অলপমান দি তিয়াই থৈ দিলে 2-3 মিনিটৰ ভিতৰত এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি আহি যায়। এতিয়া আঙুৰখিনিও দি দিছোঁ। গোটেইখিনি মই ফ্ৰুট দিব নোৱাৰিলোঁ, বলটো বিৰাটেই সৰু হৈ গ'ল। আৰু তাৰপিছত দিছোঁ অলপমান আমুল ফ্ৰেছ ক্ৰীম। মোৰ লগত আছিলে ফ্ৰেছ ক্ৰীম দিছোঁ, নিদিলেও একো আপত্তি নাই। আৰু ধুনীয়াকৈ মিহলি কৰি দিব। চেনিটো আপোনালোকে নিজৰ মিঠাটো যিমান ভাল পায় অনুমান কৰি পেলাই মিঠাটো এড কৰিব, আৰু মিঠাটো অলপ কম হ'লে মানে খাবলৈ বেছি ভাল হয়। ফ্ৰুটছৰ যিখিনি সোৱাদখিনি কম্বাইন হৈ যায়। আৰু মোৰ অলপমান আছিলে মিঠাই মেড, মই ইয়াৰ 2 চামুচমান দি দিছোঁ। চেনি যিহেতু মই কমেই দিছোঁ। যদি আপোনালোকে চেনি নিদিয়ে তেতিয়াহ'লে অকল মিঠাই মেড ইউজ কৰি পেলাইও মিঠাটো আনিব পাৰে, তেতিয়াও বহুত বেছি খাবলৈ ভাল লাগে। এয়া আমাৰ ষ্ট্ৰবেৰী ফ্লেভাৰ্ড ফ্ৰুট কাষ্টাৰ্ড ৰেডি হৈ গৈছে। আলহী আহিলে আপোনালোকে এনেকৈ ছাৰ্ভ কৰিব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।